সকল এই ইছলাম ধৰ্মই আমাক সকলো শিক্ষা দিছে ইছলামে আমাক সকলো নীতি শিক্ষা দিছে আমি কি ধৰণে আমাৰ নিজৰ ডাঙৰজনৰ লগত ব্যৱহাৰ কৰিম নিজৰ ওচৰ চুবুৰীয়াৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম নিজৰ ভাই বন্ধুৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম নিজৰ মা বাবাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম সকলো আমাক ইছলামে শিকাই দিছে আমাক কোৰাণে মুকদ্দাছে আমাক সকলো শিক্ষা দিছে মুছলমান ভাই বন্ধুসকল এই কোৰাণে আমাক সকলো শিক্ষা দিছে যে আমি কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম আল্লাহ ৰাব্বুল আলামিনে ফৰমায় وبالوالدين إحسانا وذي القربى واليتامى والمساكين আল্লাহ ৰাব্বুল আলামিনে ফৰমায় তোমালোকে নিজৰ পিতৃ মাতৃৰ সৈতে সৎ ব্যৱহাৰ কৰিবা তোমালোকে নিজৰ বাবা মাৰ সৈতে সদায় সৎ ব্যৱহাৰ কৰিবা কোন বাবা মা যাৰ জৰিয়তে আজি আমি পৃথিৱীখন দেখা পালোঁ এই পৃথিৱীৰ বুকুত আল্লাহ ৰাব্বুল আলামিনে বহুত নবীসকলক দুনিয়ালৈ পঠাইছে ৰসুলসকলক দুনিয়ালৈ প্ৰেৰণ কৰিছে আম্বিয়াসকলক তাবিঈনসকলক তাবিঈনসকলক পীৰ মুৰ্শিদ হাফিজ কাৰী মৌলানা মুফতি যিমান দুনিয়ালৈ আহিছে ডক্টৰ ইঞ্জিনিয়াৰ কোনো এজন ব্যক্তি আসমানৰ পৰা ডাইৰেক্ট জমিনত আহি কেনে পৰা নাই সকলো ব্যক্তিয়ে নিজৰ মাৰ গৰ্ভত 10 মাহ 10 দিন স্থিতি লৈ দুনিয়াৰ বুকুলৈ আহিছে কোনো এজন ব্যক্তি এনেকুৱা নাই নেকি যিয়ে নেকি নিজ ইচ্ছাই দুনিয়ালৈ আহিব পাৰিছে নহয় নিজৰ মাৰ গৰ্ভত 10 মাহ 10 দিন থাকি এই দুনিয়ালৈ আহিছে এই পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিছে গতিকে মুছলমান আমি বুজি পালোঁ যে আমি কাৰোবাৰ জৰিয়তে এই দুনিয়ালৈ আহিছোঁ তেওঁলোকেই হৈছে সেইসকল সন্মানীয় ইজ্জতৱালা ব্যক্তিয়ে হৈছে আমাৰ পিতৃ মাতৃ আমাৰ মা বাবা গতিকে তেওঁলোকক আমি কি কৰিব লাগিব শুশ্ৰূষা কৰিব লাগিব তেওঁলোকৰ মৰ্যাদা আমি বুজি পাব লাগিব তেওঁলোকৰ সন্মান আমি বুজি পাব লাগিব তেতিয়াহ'লে আমি এজন ইমানে কামিলে মুমিন হিচাপে আমি দুনিয়াত জীৱিত হৈ থাকিব পাৰিম সেইজনী মা যাৰ মহব্বতৰ কোনো তুলনা নাই পৃথিৱীৰ বুকুত আপুনি বিভিন্ন ব্যক্তিক লগ পাব দুনিয়াৰ বজাৰত আপুনি সকলো বস্তু পাব কিন্তু সেই মাৰ উদাহৰণ দিব পৰা মাৰ সমান মাৰ মিছাল দিব পৰা কোনো বস্তু কোনো আপুনি দুনিয়াত বিচাৰি নাপাব কোনো মানুহৰ লগত আপুনি নিজৰ মাৰ মহব্বতক কেতিয়াও তুলনা কৰিব নোৱাৰিব যি মাই নেকি নিজে নাখাই কেনে হ'লেও নিজৰ ল'ৰা ছোৱালীক খুৱাইছিল যি মাই নেকি নিজে নিপিন্ধি হ'লেও নিজৰ ল'ৰা ছোৱালীক পিন্ধাইছিল যি মাই নেকি নিজে লঘু নাথাকিলেও নিজৰ ল'ৰা ছোৱালীৰ পেট ভৰাইছিল ল'ৰা ছোৱালীক কেতিয়াও লঘু নাথাকিব দিয়া নাছিল সেই মা বাবাৰ ইজ্জত সন্মানৰ কথা আমি সদায় চিন্তা কৰিব লাগিব মুছলিম দৰদী ভাই বন্ধুসকল সেই মা বাবাৰ সন্মান বুজিব পাৰিব লাগিব মা কোন যিজনী মাই নেকি 10 মাহ 10 দিন নিজৰ পেটৰ ভিতৰত ৰাখি নিজৰ বুকুৰ আহাৰ খুৱাই কেনে আমাক এই দুনিয়া দেখালে সেইজনীয়ে হৈছে আমাৰ মা সেইজনী যেতিয়া আমি সৰু আছিলোঁ এনেকুৱা অৱস্থা ভোক লাগিলেও মাৰ ওচৰত ক'ব নোৱাৰোঁ পিয়া লাগিলেও মাৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰোঁ যেতিয়া জ্বৰ হৈছিল পেটৰ যন্ত্ৰণা পেটৰ বিষ হৈছিল এনেকুৱা অৱস্থা মাৰ ওচৰত প্ৰকাশ কৰি ক'ব নোৱাৰোঁ কিন্তু আচৰিত ভাই মুছলমান আল্লাহ ৰাব্বুল আলামিনে মাৰ কলিজাত এনেকুৱা শক্তি দিছে মাৰ বুকুৰ ভিতৰত এনেকুৱা মৰম দিছে যে আল্লাহ ৰাব্বুল আলামিনে এনেকুৱা তাকত দিছে মাই বুজি পাই নিজৰ ঔলাদৰ কি প্ৰয়োজন হৈছে নিজৰ ঔলাদজনে ভাত খাবনে নে চাহ খাবনে পানী খাব সকলো মাই বুজি পায় নিজৰ ঔলাদৰ কি প্ৰয়োজন ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হৈছে মাই বুজি পাব ল'ৰা ছোৱালীৰ জ্বৰ উঠিছে নিজৰ মাজনীয়ে বুজি পায় যে ল'ৰাজনৰ কি অভাৱ হৈছে মোৰ সন্তানৰ কি প্ৰয়োজন হৈছে সেই কথা কোনে বুজি পায় একমাত্ৰ নিজৰ মা বাবাই বুজি পায় তেওঁলোকে নোকোৱাকৈ বুজি পায় যেতিয়া আমাৰ সৰু অৱস্থা সেইখন ৰাতিৰ বিচনাত মাৰ ওচৰত থাকি প্ৰস্ৰাৱ কৰিছিলোঁ কিন্তু আমাৰ মায়ে আমাক নিজে সেই প্ৰস্ৰাৱৰ সেই বিচনাখন ভিজি আছিল মা সেই ঠাইত শুই থাকিও কিন্তু আমাক শুকানকৈ ছেভ কৰি গ'লে সুন্দৰভাৱে আমাক খুৱাই ৰাখিছিল এই ৰাতিৰ শীতৰ দিনতো ঠাণ্ডাৰ দিনতো আমাক কোনোদিন ঠাণ্ডা পাব দিয়া নাছিল নিজে এখন কাপোৰ নিপিন্ধি হ'লেও আমাক পিন্ধাইছিল নিজে এখন কম্বল নলৈ হ'লেও আমাক সেই কম্বলখন দি কেনে এই ঠাণ্ডাৰ পৰা প্ৰচণ্ড শীতৰ পৰা হিফাজত কৰিছিল এইজনীয়েই হৈছে আমাৰ মহব্বতৰ মা সেইজনীয়ে আমাৰ মহব্বতৰ মা সেইজনী যেতিয়া আমি ঘৰৰ পৰা ক'ৰবাত ওলাই যাওঁ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত ৰাতি 10টা বাজক 11টা বাজক 12টা বাজক যেতিয়া পৰ্যন্ত ঘৰত উভতি আহি নাপাওঁ যিয়ে আমাৰ কাৰণে বাট চাই থাকিব আমি ঘৰত উপস্থিত নোহোৱা পৰ্যন্ত ঘৰ আহি নোপোৱা পৰ্যন্ত যিজনী ব্যক্তি শুই নাযায়
সেইজন ব্যক্তি টোপনি ধৰিলেও টোপনি নাযায়, সেইজন ব্যক্তিয়ে উজাগৰা থাকি আমাৰ কাৰণে অপেক্ষা কৰে যে মোৰ ল'ৰাজন কেতিয়া ঘূৰি আহিব, মোৰ ছোৱালীজনী কেতিয়া ঘূৰি আহিব বুলি। যি মায়ে নেকি আমাৰ কাৰণে অপেক্ষা কৰি থাকে, সেইজনীয়ে মহব্বতৱালা ব্যক্তি হৈছে আমাৰ মা। সেইজনীয়ে হৈছে মা। মা আমাৰ সেইজনী মোৰ ইছলাম দৰদী ভাই বন্ধুসকল, যাৰ ওচৰত নেকি আমি হাজাৰ ভুল কৰিলেও, যাক হাজাৰ কষ্ট দিলেও, যাক হাজাৰ দুখ দিলেও, যিজনী মাই নেকি কোনোদিন তেওঁলোকে দিলত কষ্ট নাপায়, নিজৰ ল'ৰা ছোৱালীৰ মুখৰ ফালে এবাৰ চাই নিজৰ ল'ৰা ছোৱালীক একেবাৰে একেষাৰ কথাত মাফ কৰি দিব পাৰে, সেইজনীয়েই হৈছে আমাৰ মহব্বতৰ মা। সেইজনী মা, যিজনী মাই নিজৰ ল'ৰা ছোৱালীক কোনোদিন কোনো বস্তুৰ অভাৱ নিদিয়ে, নিজৰ ল'ৰা ছোৱালীৰ আগত কোনোদিন নিজৰ দুখৰ কথা প্ৰকাশ নকৰে, নিজৰ ল'ৰা ছোৱালীৰ কথা কোনোদিন নিজৰ কষ্টৰ বয়ান নকৰে। সন্তানজনে কষ্ট পাব বুলি, ল'ৰা ছোৱালীয়ে দুখ পাব বুলি নিজৰ মাই, এইজনী মাই নিজৰ যিমান দুখ থাকিলেও নিজৰ বুকুৰ মাজত সাৱটি ৰাখে, সেইজনীয়েই হৈছে আমাৰ মা। সেইজনী আমাৰ মা, যিজনী মাৰ ওচৰত আমি যিমান ভুল কৰিলে অতি সহজে ক্ষমা কৰি দিয়ে। মাই কোনো কথা মাৰ বুকুত ধৰি নাৰাখি নিজৰ ল'ৰা ছোৱালী বুলি অতি সহজে মাফ কৰিলে, সেইজনীয়েই হৈছে আমাৰ মা। মা সেইজনী মুছলমান ভাইসকল, আমি যেতিয়া ক'ৰবাৰ পৰা ঘূৰি আহোঁ, ঘূৰি আহি যেতিয়া মাক দেখা পাওঁ ঘৰত, এই মাক যদি বহি থকা দেখা পাওঁ, আমাৰ হৃদয়ৰ ভিতৰত এটা বুজাব নোৱাৰা শান্তি যেতিয়া অনুভৱ কৰোঁ, সেইজনীয়েই হৈছে আমাৰ মা। মাৰ লগত হয়তো আমাৰ কোনো প্ৰয়োজন নাথাকিব পাৰে, মাৰ সৈতে আমাৰ কোনো দৰকাৰ নাথাকিব পাৰে, মাৰ সৈতে আমাৰ কোনো কাৰণ নাথাকিব পাৰে, কিন্তু সেইজনী মাৰ চেহেৰা মুবাৰক জিয়াৰত কৰিলে আমাৰ দিল খুচি হৈ যায়, আমাৰ মন খুচি হৈ যায়, আমাৰ প্ৰাণ ভৰি যায় হয় মুছলমান। সেইজনীয়েই হৈছে আমাৰ মা। সেইজনী আমাৰ মা, যিয়ে নেকি আমাৰ কাৰণে সকলো ত্যাগ কৰিছে, নিজৰ জীৱনৰ সকলো সুখ পাহৰি গৈছে একমাত্ৰ আমাক সুখ দিবৰ কাৰণে, যাৰ কাৰণে আজি আমি ডক্টৰ হ'ব পাৰিলোঁ, আমি অফিচিয়াৰ হ'ব পাৰিলোঁ, আমি BSc কৰিব পাৰিলোঁ, MSc কৰিব পাৰিলোঁ, আমি হাফিজ কাৰী মৌলানা মুফতি হ'ব পাৰিলোঁ, আমি নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিলোঁ, সমাজত ডাঙৰ মানুহ বুলি আমি নিজকে পৰিচয় দিব পাৰিলোঁ। তাৰ আঁৰত কোন আছে? তাৰ আঁৰত আমাৰ মা বাবা আছে। তেওঁলোকে আমাৰ কাৰণে ত্যাগ কৰিছে, তেওঁলোকে আমাৰ কাৰণে কোৰবানী দিছে। আমাৰ বাবাই নিজে কি কৰিছে? কষ্ট কৰি পথাৰত তেখেতে কোৰ পাৰি হাল বাই তেখেতৰ হাতখন লেতেৰা কৰি হ'লেও আমাক শিক্ষা দিছে, আমাক জ্ঞান দিছে, আমাক টকা পইচাৰ অভাৱ দিয়া নাই। সেইজন বাবাই নিজৰ জীৱনৰ সকলো ত্যাগ কৰি আমাক এডাল বৃহৎ গছৰ দৰে, ডাঙৰ গছৰ দৰে আমাৰ জীৱনত থাকি যি বাবাই নেকি আমাক ছায়া দিছে, সেই বাবাৰ ছায়া লৈ, সেই বাবাৰ আশ্ৰয় লৈ আমি এজন ডাঙৰ মানুহ হ'ব পাৰিছোঁ, আমি এজন সফল হ'ব পাৰিছোঁ। কিন্তু মুছলমান, আজি সফল হৈ ডাঙৰ মানুহ হৈ আমাৰ সেই বৃদ্ধ পিতৃ মাতৃক যদি আমি পাহৰি যাওঁ, তেনেহ'লে আমি গুনাহগাৰ হ'ব লাগিব। আপোনাৰ সেই ডিগ্ৰীৰ কোনো মূল্য নাই। আপুনি যিমান ডাঙৰ আলিম হওক, হাফিজ হওক, যিমান ডাঙৰ ডিগ্ৰীৱালা হওক, আপুনি PhD কৰক, MSc কৰক, BA কৰক, হাই ছেকেণ্ডেৰী কৰক, যিমান শিক্ষা লৈ যদি আপুনি নিজৰ মা বাবাক চিনি নাপায়, মা বাবাক কষ্ট দিয়ে, মা বাবাক যদি দুখ দিয়ে, তেনেহ'লে আপোনাৰ শিক্ষাৰ কোনো মূল্য নাই, আপোনাৰ জ্ঞানৰ কোনো মূল্য নাই, আপোনাৰ সেই জ্ঞানৰ কোনো অৰ্থ নাই। যি শিক্ষাই, যি জ্ঞানে আপোনাক মাৰ মহব্বত আপোনাৰ দিলত দিব পৰা নাই, সেই শিক্ষাৰ আপোনাৰ কাৰণে কোনো মূল্য নাই। গতিকে মোৰ ইছলাম দৰ্জী ভাই বন্ধুসকল, সেই মাৰ লগত মহব্বত কৰাটো আমাৰ কাৰণে প্ৰয়োজন আছেনে নাই? সকলোৱে আছে বুলি কওক। মাৰ লগত মহব্বত কৰাটো প্ৰয়োজন আছেনে নাই? গতিকে তেওঁলোকৰ লগত আমি কি কৰিব লাগিব? মন প্ৰাণ খুলি কেনে আমি তেওঁলোকক ভাল পাব লাগিব। আপোনাৰ মায়ে আপোনাৰ পৰা কোনোদিন টকা বিচৰা নাই, পইচা বিচৰা নাই, একমাত্ৰ নিজৰ ল'ৰা ছোৱালীৰ পৰা বিচাৰিছে নিজৰ মাই মহব্বত, সন্মান আৰু ভাল পোৱা। এইখিনি নিজৰ ল'ৰা ছোৱালীৰ পৰা বিচাৰে, যাতে নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মা বাবাক ভাল পায়, নিজৰ ল'ৰা ছোৱালী যে নিজৰ মা বাবাক যাতে সন্মান কৰে, নিজৰ ল'ৰা ছোৱালী যাতে মা বাবাক যাতে মহব্বত কৰে। আৰে মাই আপোনাৰ পৰা টকা নিবিচাৰে, বাবাই আপোনাৰ পৰা পইচা নিবিচাৰে। আপুনি নাভাবিব যে বাবা মাই মোৰ পৰা টকা পইচা ল'ব, নহয় মোৰ ইছলাম দৰ্জী ভাই বন্ধুসকল। কিন্তু আপুনি কি কৰিব লাগিব? ক'ৰবাৰ পৰা আহিছে, কেতিয়াবা ভাল বস্তু লৈ আহিছে, এটা আপেল লৈ আহিল, এটা কল লৈ আহিল, নিজৰ মাৰ হাতত তুলি দিব চেষ্টা কৰক, মা খুচি হ'ব। আপুনি যি ফল মূল নিজৰ ল'ৰা ছোৱালীৰ হাতত দিছে, সেই ফল মূল কেতিয়াবা নিজৰ মা বাবাৰ হাতত দিব চেষ্টা কৰক, আপোনাৰ মা বাবা আপোনাৰ কাৰণে ওচৰত খুচি হ'ব, তেওঁলোকে সুখ পাব মুছলমান। কিন্তু তেওঁলোকক জীয়াই থাকোঁতে আমি সন্মান দিব লাগিব। মা বাবা জীয়াই থাকোঁতে অৱস্থাত আমি তেওঁলোকক উপযুক্ত সন্মান দিব লাগিব।
মা বাবাৰ মৰ্যাদা আমি জীয়াই থাকোঁতে বুজি পাব লাগিব তেওঁলোক মৃত্যু হোৱাৰ পিছত এই চাহাৰামৰ দিনা আপুনি মহব্বত দেখুৱাই এজনে ক'ব মই 10 কিলো আপেল দিম এজন ভায়েকে ক'ব মই 10 লিটাৰ গাখীৰ দিম এজন ভায়েকে ক'ব মই 10 কিলো আঙুৰ দিম কিন্তু আচৰিত বিষয় যে মা বাবাই জীৱনত কোনো এটা আপেল দেখা নাপালে আৰে জীয়াই থকা দিনত এক পোৱা গাখীৰ খাই নাপালে আৰে জীয়াই থকা দিনত এটা আঙুৰ দেখা নাপালে কিন্তু চাহাৰামৰ দিনা আপুনি হাই যিমান খৰচ কৰক সেই মা বাবাক যদি জীৱিত অৱস্থাত খৰচ কৰিব পৰা নাই মা বাবাক যদি জীৱিত অৱস্থাত দিব পৰা নাই সেই খৰচৰ কোনো মূল্য নাথাকিব কাৰণ মা বাবা আপোনাৰ ঘৰত নাৰাজ হৈ কেনে আপোনাৰ পৰা শান্তি নাপালে আপোনাৰ পৰা মহব্বত নাপালে আপোনাৰ পৰা মৰম নাপালে সেই মৰম নোপোৱাকৈ মহব্বত নোপোৱাকৈ শান্তি নোপোৱাকৈ তেওঁলোক দুনিয়াৰ পৰা গুচি যাবলগীয়া হ'ল গতিকে সেই মাক কেতিয়া আল্লাহে নকৰে সেই ক্ষমা কেতিয়া আল্লাহে নকৰে এটা হৈছে হাক্কুল্লাহ